মায়ে ভণ্টিহঁতৰ ঘৰৰ পৰা আহোঁতে লৈ আহিছিলে তাজা তাজা একদম বাৰীৰ পাচলি আৰু পুখুৰীৰ মাছ। বেটাই মাছকেইটা দেখি বৰ ভাল পাইছে আৰু জুখি চাইছে কোনটো ডাঙৰ কোনটো সৰু। সি ফূৰ্তিতে ক'ব পৰা নাই মাছকেইটা দেখি। হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি ৰাতিপুৱা এতিয়া 10টা বাজিল। যাবলৈ ওলাইছোঁ ডক্টৰৰ ওচৰলৈ। মানুহজন অকণমান অসুস্থ হৈ আছে। তেন্তে ভিডিঅ'টো চাই থাকক, ক'ত যাওঁ কি কৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থাকক। ডক্টৰৰ ওচৰৰ পৰা আহি পালোঁ এতিয়া বাজিল 1:10। মায়ে ভাত দাইল পাতিয়ে থৈছে, মই ভাজিখন পাতি দিওঁ বুলি ভাবিছোঁ। লাও আছিলে, লাও ভাজি পাতিলে মায়ে। মই বাকলিখিনি মিহি মিহিকৈ কাটি এনেকৈ আলু এটা মিক্স কৰি তাতে কেঁচা জলকীয়া দি ভাজিম। এনেকৈ আপোনালোকে খাইছে নাই জনাবচোন। আমি খাওঁ, কিন্তু আমাৰ খাই খুবেই ভাল লাগে। কেৰাহীতে পিঁয়াজ দি দিছোঁ। হালধি, জলকীয়া গুড়ি, নিমখ অকণমান দি আৰু কেঁচা জলকীয়া 2টা দি এনেকৈ ভাজিম। একদম তলত লগাই ভাজিব লাগে, খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এনেকৈ খাই পাইছেনে কমেণ্টত জনাবচোন। ৰেডি হৈ গৈছে ভাজিখিনি। এয়া ভাত খাই লওঁ, নিৰামিষ ভাত। খাই বৈ আজৰি হ'লোঁ। বাজিল 3:45। আহি গ'ল ইণ্টাৰচিটি গুৱাহাটীলৈ যাবলৈ। ইণ্টাৰচিটি গৈ আছে গুৱাহাটী। সদায় দেখিয়ে থাকোঁ ট্ৰেইনখন, হ'লেও আৰু আপোনালোককো দেখুৱাই দিছোঁ ট্ৰেইনখন। এতিয়া ভাবিছোঁ কফি একাপকে বনাই লওঁ। ভাত বনাবলৈ দেৰি আছে, কফি একাপ খাবলৈ মন গৈছে। সেয়ে বোলো কফি একাপ বনাই লওঁ। কফিখিনি এনেকৈ চেনিৰ লগত ফেটি লৈছোঁ। গাখীৰখিনি উতলি আহিব দিছোঁ। উতলি আহিলে তাত কফিখিনি ঢালি দিম। হৈ যাব গৰমা গৰম কফি। ঠাণ্ডা দিনত কফি খাই খুবেই ভাল লাগে, কিন্তু অতিমাত্ৰা খোৱাও বেয়া, যিহেতু কফি বস্তুটো। হৈ গ'ল কফি ৰেডি। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।